মাক হোৱাটো ইমান সহজ কথা নহয়। এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱা জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই তেওঁৰ নিজৰ কন্যাক লৈ কি ক'লে আপোনালোকক সকলোবোৰ এই কথা জনাম। তো বলকচোন আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে কোনো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। আৰু লগতে আপোনালোকে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ অভিনয় চাই ভাল পায় প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। এগৰাকী কন্যা সন্তানৰ মাতৃ হয় জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই মাতৃত্বৰ এই সুখ অনুভৱ কৰি বৰষা ৰাণী বিষয়াই তেওঁ কয় যে মাক হোৱাটো অতি ইমান সহজ কথা নহয়। মাতৃত্বৰ এই যাত্ৰাত অলপ জটিলতাও আছে। লগতে তেওঁ জনায় যে অভিনয় কৰা, গাড়ী চলোৱা আৰু খানা বনোৱা এই সকলোবোৰে তেওঁৰ বাবে বহুত সহজ, কিন্তু বাচ্চা ডাঙৰ কৰাটো তেওঁৰ বাবে বহুত ডাঙৰ। কন্যা আদিত্ৰীৰ তেওঁৰ জন্মৰ পিছৰে পৰা নতুন কথা তথা নতুন অভিজ্ঞতা শিকিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। সন্তানক লৈ কিদৰে পিতৃ মাতৃয়ে কষ্ট কৰে এই সকলো কথা তেওঁ বিৱৰি জনালে আৰু সকলো কথা তেওঁ জনাই ক'লে আৰু লগতে সেই পিতৃ মাতৃসকলক শতকোটি তেওঁ প্ৰণাম জনালে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, বাবে নতুন এটা ভিডিঅ' লৈ আপোনালোক লগ পাম।